মই প্ৰিয়ংকাই নতুন এটি ব্লগৰ সৈতে সকলোকে মোৰ চেনেল প্ৰিয়ংকাজ গ্লোবলৈ স্বাগতম জনাইছোঁ। কেনে আছে বাৰু আপোনালোক? আশা কৰোঁ সকলো ভালেই আছে। বহুত দিন মই ব্লগ দিয়া নাই, গতিকে আজি ভাবিছোঁ এটা ব্লগ ষ্টাৰ্ট কৰি দিওঁ। চাই থাককচোন মোৰ এই ব্লগটো। পদিনাৰ চাটনি কোনে কোনে খাই ভাল পায় বাৰু? মই পদিনাৰ চাটনি বনাবলৈ লৈছোঁ এতিয়া। এতিয়া মই যাবলৈ লৈছোঁ নামঘৰলৈ। নামঘৰত এটা অনুষ্ঠান আছে। আপোনালোকক দেখাম বাৰু কি অনুষ্ঠান আছে তাত গৈ। তেতিয়াহ'লে চাই থাককচোন। অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ কিছু সাহায্য আমাৰ নামঘৰলৈ আগবঢ়োৱা হৈছে। সেইবাবে আমাৰ আমগুৰি সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত প্ৰদীপ হাজৰিকাদেৱে আজি আমাৰ নামঘৰৰ আধাৰশিলা উন্মোচন কৰে। আৰু এয়া আমাৰ গাঁৱৰ কণ কণ মইনাহঁতে হাজৰিকাদেৱক আগবঢ়াই নিয়াৰ কিছু মুহূৰ্ত। এয়া আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাদেৱ। এইখন হৈছে আধাৰশিলা। এয়া প্ৰদীপ হাজৰিকাদেৱ নামঘৰৰ আধাৰশিলা উন্মোচন কৰি যাবলৈ লৈছে। আজি মোৰ শাহু মাৰ শেষৰটো দিন হোৱাৰ পিছত মানে তেওঁ ট্ৰান্সফাৰ লৈছে আৰু আজি সেইবাবে দেৰগাঁৱলৈ আহিছোঁ আমি সকলো। এইটো মাহঁতৰ সমাজ কল্যাণ বিভাগৰ অফিচটো হয়, দেৰগাঁৱত আছে। আজি মাৰ অফিচৰ শেষৰ দিন। মানে শেষৰ দিন মানে আকৌ হেৰি নহয়, ৰিটায়াৰ নহয়, ট্ৰান্সফাৰ লৈছে তেওঁ। কেনেকুৱা লাগিছে মা আজি শেষৰ দিনটো? ছেপ্টেম্বৰ 12 চনৰ পৰা ইয়াতে আছো 9 বছৰ। আজি বেয়াও লাগিছে, কেলে বেয়া লাগিব, পুৰণা ষ্টাফটো লগৰ ষ্টাফটো আজি এইবলৈ ওলাইছো। ট্ৰান্সফাৰ অৰ্ডাৰ আহিলে একেলগৰ মাজতে নিজৰ নিচিনাকৈ আছিলোঁ। এতিয়া ট্ৰান্সফাৰ অৰ্ডাৰ পোৱাৰ কাৰণে এতিয়া গৈ শেষত যাবলৈ ওলাইছোঁ। এয়া আমাৰ লগৰ ৰূপালী বাইদেউ। ৰূপালী বাইদেউ কেনেকুৱা লাগিছে আজি?
আৰু লগ নাপাব। লগ পাম যদি কেতিয়া পাই যে লগ পাই আছো আজি 9 বছৰ সেইকাৰণে খুব বেয়া লাগিছে হ'ব, একো নাই, কেতিয়াবা যাব। সেইফালে আছে বাইদেউ, হ'ব দে কি ক'ম ক'বলৈ ভাষা নাই আৰু। ইফালে অফিচৰ কেণ্টিনত খোৱাৰ যা যোগাৰ চলিছে। বন্ধু বান্ধৱীসকল, তেনেহ'লে আজিলৈ মোৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰোঁ। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ তেন্তে আহিছোঁ, পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।